হাই বন্ধুসকল নমস্কাৰ বুলি কওঁতে এই কৰোনা ভাইৰাছ অহাৰ পৰা আমাৰ এই নমস্কাৰ পৰম্পৰাটোক অকল ভাৰততে নহয় গোটেই বিশ্বই মানিব লৈছে। এইটো কিন্তু আমাৰ কাৰণে বম লেভেলৰ কথা নে কি কয় বন্ধুসকল আৰু এই কৰোনা ভাইৰাছ অহাৰ পিছৰ পৰা যদি আমি চৰকাৰী আটাইতকৈ ডিমাণ্ডেড চাকৰিৰ লিষ্ট চাওঁ, যদি আমি ডিমাণ্ডেড চাকৰিৰ কথা কওঁ, তেতিয়াহ'লে নাৰ্ছিং বিভাগটো এটা বম চাকৰি। কিন্তু এনেইতো আগৰ পৰাই বাৰু ডিমাণ্ডেড চাকৰিৰ লিষ্টতে থাকে, তথাপিও কৰোনা ভাইৰাছ অহাৰ পৰা নাৰ্ছিং বিভাগটোৰ ডিমাণ্ড আৰু বেছি বাঢ়ি গ'ল। গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি এই নাৰ্ছিং বিভাগটোৰ ওপৰত পূৰা আনবক্সিং কৰিম। আনবক্সিং কৰা মানে সেয়াই আৰু নাৰ্ছ কি হয় হয়তো সেইটো কথা সকলোৱে জানিব পাৰে, তথাপিও আৰু নাৰ্ছিঙৰ কি বিভাগ আছে, আমি নাৰ্ছ পঢ়িবলৈ কেনেকৈ এডমিশ্যন কৰিব লাগিব, আৰু পঢ়িলে পইচা পাতিৰ কথাটো আহে তো গতিকে খৰচ পাতি কিমান পৰিব পাৰে, আৰু নাৰ্ছিং পঢ়াৰ পিছত চাকৰিৰ কি সুবিধা থাকিব, দৰমহা কিমান পাম, আৰু আমাৰ অসমত কিমানখন কলেজ আছে য'ত নেকি আমি পঢ়িব পাৰিম নাৰ্ছিং। তো সেই সকলোবিলাক কথা আপোনালোকক পূৰা ডিটেইলছত বুজাই দিম, গতিকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। বন্ধুসকল আমি প্ৰথমে নাৰ্ছৰ বিষয়ে কিছু কথা জানি লওঁ। যদি আমাক কোনোবাই সোধে যে নাৰ্ছ কি হয়, তেতিয়াহ'লে আমি ক'ব পাৰোঁ নাৰ্ছ হ'ল স্বাস্থ্য বিভাগৰ আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্টসমূহৰ ভিতৰত এটা অন্যতম পাৰ্ট। যদি আমি এটা মেডিকেল কল্পনা কৰোঁ য'ত নেকি বোলে নাৰ্ছেই নাই, তেতিয়াহ'লে সেয়া আৰু মেডিকেল হৈ নাথাকে। আৰু যদি আমি চাকৰি পষ্টৰ লেভেলৰ কথা কওঁ, তেতিয়াহ'লে নাৰ্ছ চাকৰিটো এটা বহুত ৰেচপেক্টেবল চাকৰি হয়। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো, নাৰ্ছ চাকৰিটো এনেকুৱা এটা একমাত্ৰ চাকৰি যাৰ জৰিয়তে নেকি আপুনি বহুতো ৰোগীক সহায় কৰাৰ সুবিধা লাভ কৰিব। আপুনি হয়তো এটা কথা শুনিছে যে কাৰোবাক সহায় কৰাৰ যিটো সুবিধা, ইয়ে সবকে নসিব মে নেহি হোতা। গতিকে বন্ধুসকল যদি আপুনি নাৰ্ছ হয়, তেতিয়াহ'লে কিমান হাজাৰ ৰোগীক আপুনি সহায় কৰাৰ সুবিধা লাভ কৰিব। বন্ধুসকল এতিয়া আমি চাই লওঁ নাৰ্ছৰ কিনো ভাগ আছে, বা কি কোৰ্চৰ জৰিয়তেনো আপুনি এজন নাৰ্ছ বা এজনী নাৰ্ছ হ'ব পাৰিব। তো নাম্বাৰ 1ত আছে BSc নাৰ্ছিং, নাম্বাৰ 2ত আছে GNM নাৰ্ছিং বুলি কয়। GNMৰ ফুল ফৰ্মটো জেনেৰেল নাৰ্ছিং মিডৱাইফাৰী, আৰু 3 নম্বৰটো হ'ল ANM মানে অক্সিলাৰী নাৰ্ছিং মিডৱাইফাৰী বুলি কয়। তো এই 3টা কোৰ্চৰ জৰিয়তে আপুনি এজন বা এজনী নাৰ্ছ হ'ব পাৰিব। এতিয়া যদি আমি BSc নাৰ্ছিং কৰিব বিচাৰোঁ, তেতিয়াহ'লে তাৰ কাৰণে কিনো কোৱালিফিকেশ্যন লাগে সেইটো কথাওতো জানিব লাগিব। তো সেইটোও চাই লওঁ, কিন্তু প্ৰথমে আপুনি জানি লওক BSc নাৰ্ছিংটো এটা ডিগ্ৰী কোৰ্চ হয়। মানে নাৰ্ছিঙৰ 3টা ভাগ থাকে, এটা হ'ল চাৰ্টিফিকেট কোৰ্চ, এটা হ'ল ডিপ্ল'মা কোৰ্চ, আৰু এটা হ'ল ডিগ্ৰী কোৰ্চ। আৰু ডিগ্ৰী কোৰ্চটো হৈ গ'ল সকলোতকৈ ডাঙৰটো, মানে BSc নাৰ্ছিংটো সকলোতকৈ ডাঙৰটো। তো ইয়াৰ কাৰণে কোৱালিফিকেশ্যন লাগিব আপোনাৰ হাই ছেকেণ্ডাৰী পাছ, য'ত নেকি আপুনি ছায়েন্সত পাছ কৰিব লাগিব, মানে HSটো আপুনি ছায়েন্সৰ পৰা কৰিব লাগিব, আৰু লগতে আপোনাৰ মেইন ছাবজেক্ট হিচাপে ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি থাকিব লাগিব। আৰু এই হাই ছেকেণ্ডাৰীত মিনিমাম মাৰ্কছ আপোনাৰ 50% হ'ব লাগিব। এই কোৰ্চটো কমপ্লিট কৰিবৰ কাৰণে আপোনাক 4 বছৰ সময় লাগিব। এতিয়া আহিল কোনে এপ্লাই কৰিব পাৰিব। এই ক্ষেত্ৰত বহুতে ভাবে যে নাৰ্ছ অকল ছোৱালীহে কৰিব পাৰে, ল'ৰাই কৰিব নোৱাৰে, কিন্তু এনেকুৱা নহয়। BSc নাৰ্ছিং আৰু GNM নাৰ্ছিং ল'ৰাও কৰিব পাৰে, ছোৱালীও কৰিব পাৰে, মাত্ৰ ANM কোৰ্চটোকহে ল'ৰাই কৰিব নোৱাৰে। এতিয়া আমি চাই লওঁ GNMটোৰ বিষয়ে। তো GNMটো এটা ডিপ্ল'মা কোৰ্চ হয়, আৰু কোৱালিফিকেশ্যনটো প্ৰায় আগৰটোৰ নিচিনাই, মানে BSc নাৰ্ছিংটোৰ নিচিনাই কোৱালিফিকেশ্যন। ইয়াতো আপুনি হাই ছেকেণ্ডাৰী পাছ কৰিব লাগিব ছায়েন্সৰ পৰা, য'ত ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়' আপোনাৰ থাকিব লাগিব, আৰু মিনিমাম মাৰ্কছ হাই ছেকেণ্ডাৰীত 50% হ'ব লাগিব। আৰু ইয়াৰ ডিউৰেশ্যনটো কিন্তু BSc নাৰ্ছিঙতকৈ কম আছে। ইয়াত মাত্ৰ আপোনাক লাগিব 3.5 বছৰ। তাৰে 3 বছৰ আপোনাক চব পঢ়োৱা কামকেইটা কৰোৱা হ'ব, আৰু তাৰ যিটো আধা বছৰ মানে 6 মাহটোক আপোনাক ইণ্টাৰ্ণশ্বিপ কৰোৱা হ'ব। ইণ্টাৰ্ণশ্বিপ মানে ট্ৰেইনিং টাইপকৈ কৰোৱা হ'ব, আৰু ইয়াৰ কাৰণেও ল'ৰা আৰু ছোৱালী দুয়োটাই এপ্লাই কৰিব পাৰে। এতিয়া আমি চাই লওঁ ANM নাৰ্ছিঙৰ বিষয়ে। এই ANM নাৰ্ছিংটো হ'ল এটা চাৰ্টিফিকেট কোৰ্চ হয়। ইয়াৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যন হ'ব লাগিব 10 পাছ, মানে ক্লাছ 10 পাছ কৰিলেই আপুনি ANM নাৰ্ছিং এপ্লাই কৰিব পাৰে। আৰু এই ANM কোৰ্চটো কমপ্লিট কৰিবৰ কাৰণে আপোনাক 2 বছৰ সময় লাগিব। এই কোৰ্চটোকহে মাত্ৰ ছোৱালীহে এপ্লাই কৰিব পাৰে, ল'ৰাই এপ্লাই কৰিব নোৱাৰে। বন্ধুসকল এতিয়াতো আমি প্ৰায় BSc নাৰ্ছিং, GNM নাৰ্ছিং, ANM নাৰ্ছিঙৰ লগত চিনাকি পৰ্ব কমপ্লিট কৰিলোঁ, কিন্তু চিনাকিটো কৰি থ'লেই নহ'ব, হয়নে নহয়? ঘৰৰ ভিতৰত সোমোৱা দৰ্জাটো ক'ত সেইটোতো জানিব লাগিব। মানে এডমিশ্যন প্ৰচেছটো কেনেকুৱা, কি প্ৰচেছত এডমিশ্যন ল'ব পাৰিম, সেইটো কথাওতো জানিব লাগিব, নহয় জানো? গতিকে সেইটো আমি জানি লওঁ। কিন্তু বন্ধুসকল মই ইয়াতে অকল আমাৰ অসমৰ এডমিশ্যন প্ৰচেছটোকহে ক'ম। যদি মই গভমেণ্টৰ কথা কওঁ, তেতিয়াহ'লে GNM হওক, BSc নাৰ্ছিং হওক, বা ANM নাৰ্ছিং হওক, সেই সকলোবিলাকতে গভমেণ্টত এটা এণ্ট্ৰেঞ্চ এক্সামৰ জৰিয়তে এডমিশ্যন লোৱা হয়। আৰু সেই এণ্ট্ৰেঞ্চ এক্সামটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অৱ হেল্থ এণ্ড ছায়েন্সে কণ্ডাক্ট কৰে। আৰু যদি প্ৰাইভেটৰ কথা কওঁ, তেতিয়াহ'লে প্ৰাইভেট হ'লে মানে সেই কলেজখনৰ ওপৰত ডিপেণ্ড কৰে।
কিছুমান কলেজত ডাইৰেক্টলি আপোনাৰ হাই ছেকেণ্ডাৰী মাৰ্কছ বা মেট্ৰিকৰ মাৰ্কছ বেচিছত লৈ লয় আৰু কিছুমানে প্ৰাইভেটলি এণ্ট্ৰেঞ্চ এক্সাম পাতে। বন্ধুসকল, যদি আমি কিবা পঢ়িব লগা হয় তেতিয়াহ'লে পইচা পাতিৰ কথাটো আহিবই, হয়নে নহয়? গতিকে পইচা পাতি কিমাননো খৰচ হ'ব পাৰে, তো এষ্টিমেটলি কথাবিলাক জানি থ'লে আমাৰ কাৰণে ভাল। এতিয়া যদি আমি BSc নাৰ্ছিং আৰু GNM নাৰ্ছিঙৰ কথা কওঁ, তেতিয়াহ'লে গভৰ্ণমেণ্টত আপোনাৰ খৰচ হ'ব পাৰে 30,000ৰ পৰা 40,000ৰ ভিতৰত, আৰু যদি আপুনি প্ৰাইভেট কলেজত কৰে তেতিয়াহ'লে 1 লাখৰ পৰা 1.5 লাখ পৰ্যন্ত খৰচ হ'ব পাৰে। আৰু ANMৰ ক্ষেত্ৰত এই GNM আৰু BSc নাৰ্ছিঙত আপোনাৰ যিমান খৰচ হয় তাতকৈ প্ৰায় আধামান খৰচ হয়। বন্ধুসকল, এতিয়া আহিছোঁ আমাৰ মেইন কথালৈ। মেইন কথা মানে কি আৰু, যদি আমি কিবা কাম কৰোঁ তেতিয়াহ'লে কামটো কৰাৰ আগতে আমি চাই লওঁ যে এইটো কাম কৰাৰ পিছত আমাৰ কিবা সুবিধা হ'বনে নাই, হয়নে নহয়? গতিকে আপুনি যদি নাৰ্ছিং কমপ্লিট কৰে তেতিয়াহ'লে গভৰ্ণমেণ্ট হস্পিটেলততো বহুত চাকৰিৰ সুবিধা ওলায়। তাৰ উপৰিও আপুনি প্ৰাইভেট হস্পিটেলত যাব পাৰে, অইল ছেক্টৰত কাম কৰিব পাৰে, ইণ্ডাষ্ট্ৰী, যিবিলাক প্ৰাইভেট ইণ্ডাষ্ট্ৰী, ৰেলৱে, মেডিকেল লেব, নাৰ্ছিং হোম, আৰু আপুনি টিচাৰ হিচাপেও চাকৰি কৰিব পাৰে। এতিয়া যদি আমি দৰমহাৰ কথা কওঁ, দৰমহাটোতো বাৰু একজেক্টলি ক'ব নোৱাৰি, হয়নে নহয়? কাৰণ সেইটোতো ডিপেণ্ড কৰে আপুনি চাকৰিটো ক'ত কৰিছে বা চাকৰি আপুনি ক'ত পাইছে, হয়নে নহয়? তথাপিও যদি আমি এষ্টিমেটলি কওঁ তেতিয়াহ'লে BSc নাৰ্ছিঙৰ ক্ষেত্ৰত 50,000ৰ পৰা 1 লাখ দৰমহা হ'ব পাৰে, GNM নাৰ্ছিঙৰ ক্ষেত্ৰত 30,000ৰ পৰা 60,000ৰ ভিতৰত দৰমহা হ'ব পাৰে, আৰু যদি ANM নাৰ্ছিং হয় তেতিয়াহ'লে 25,000ৰ পৰা 50,000ৰ ভিতৰত আপোনাৰ চেলাৰী হ'ব পাৰে। এতিয়া লাষ্টত চাই লওঁ আমি আমাৰ অসমৰ গভৰ্ণমেণ্ট মেডিকেল কলেজ কেইটা, য'ত নেকি আপুনি এই নাৰ্ছিং কোৰ্চবিলাক কৰিব পাৰিব। তাৰে ভিতৰত নাম্বাৰ 1ত আছে আছাম মেডিকেল কলেজ হস্পিটেল ডিব্ৰুগড়, 2 নম্বৰত গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল গুৱাহাটী, 3 নম্বৰত শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেল শিলচৰ, 4 নম্বৰত যোৰহাট মেডিকেল কলেজ এণ্ড হস্পিটেল যোৰহাট। আৰু বাকী কলেজ কেইখনৰ নামকেইটা এনেই গাই পেলাই আপোনালোকক বৰিং কৰাতকৈ যদি আপুনি গোটেই কলেজ কেইখনৰ নামটো চাব বিচাৰে তেতিয়াহ'লে ডিছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি আপুনি গোটেই কলেজ কেইখনৰ নাম চাব পাৰিব। বন্ধুসকল, এইখিনি আছিল আমাৰ নাৰ্ছিং ছেক্টৰটোৰ ওপৰত পূৰা আনবক্সিং ভিডিঅ'। যদি ভিডিঅ'টো চাই আপোনালোকে কিবা জানিলে, শিকিলে, বুজিলে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব। আৰু যদি আপুনি কেৰিয়াৰৰ লগত ৰিলেটেড এনেকুৱা ধৰণৰ ভিডিঅ' আৰু চাব বিচাৰে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবলৈ একদমেই নাপাহৰিব।